বন্ধুবৰ্গ, এইটো হৈছে 10 কেজি ধৰা এটা পাত্ৰ। এইটো মই পোনপ্ৰথমে কি মিলাইছোঁ আপোনালোকক দেখাই দিছোঁ। পোনপ্ৰথমে মই লৈছোঁ এইখিনি মাকৈ গুড়ি হয়। তাৰপৰা ইয়াত ধান লৈছোঁ। তাৰপৰা এইখিনি তুঁহগুৰি লৈছোঁ। আৰু ইয়াত মিলৰ পৰা ডাইৰেক্ট কুটাই অনা যোনখিনি চাউল তুঁহগুৰি মিক্স হৈ আছে আপোনাক দেখাইছোঁ। ইয়াত তুঁহগুৰি মিক্স হৈ আছে সেয়া লৈছোঁ। তাৰপৰা ইয়াত দানা লৈছোঁ 1 কেজি। এতিয়া পোনপ্ৰথমে মই পাত্ৰটোত 5 কেজি লৈছোঁ মাকৈ গুড়ি 5 কেজি মিলাই দিছোঁ। এইখিনি 5 কেজি হৈ গ'ল। তাৰপৰা ইয়াত 2 কেজি ধান আছে, ধানখিনি দি দিছোঁ। 2 কেজিলৈ বেছিয়ে আছে অৱশ্যে, 2 কেজি বুলি ধৰি লৈছোঁ আৰু। এতিয়া চাউলখিনি মিলাই দিছোঁ। চাউল আৰু তুঁহগুৰি একেলগতে আছে, ডাইৰেক্ট মিলৰ পৰা কুটাই অনা হয় এইখিনি মিলাই দিছোঁ। ইয়াত 1 কেজি আছে। তাৰমানে 5 কেজি মাকৈ গুড়ি, 2 কেজি ধান আৰু 1 কেজি চাউল, আৰু এতিয়া তুঁহগুৰিখিনি দি দিছোঁ। সাধাৰণতে তুঁহগুৰিটো কি হয়, ডাইৰেক্ট যদি কুকুৰাক দিয়ে তেতিয়াহ'লে তুঁহগুৰিখিনি কুকুৰাখিনিয়ে নেখায়। আপোনালোকে চাব, আপোনালোকে দিছেও চাগে। কুকুৰাই মানে তুঁহগুৰিটো ডাইৰেক্ট নাখায়, কিন্তু এনেকৈ যদি ইয়াত যদি মিক্স কৰি দিয়া হয় তেতিয়াহ'লে মানে কি সিহঁতি গম নাপায় যে এইখিনি তুঁহগুৰিয়ে হয় বুলি, তেতিয়া খায়। এনেই তুঁহগুৰি আছে 2 কেজি। আৰু এতিয়া মই দানা কেজিটো মিলাই দিছোঁ। সেইখিনি দানাখিনি ইয়াত দি দিছোঁ। দানা মাত্ৰ 1 কেজি দিছোঁ। এতিয়া মই আপোনালোকক হিচাপটো কৈ দিছোঁ কি দিলোঁ ভালকৈ। মাকৈ গুড়ি দিছোঁ 5 কেজি, তাৰপৰা তুঁহগুৰি দিছোঁ 2 কেজি, 7 কেজি হ'লেই। তাৰপৰা চাউল 1 কেজি দিছোঁ, 8 কেজি হ'ল। তাৰপৰা ধান দিছোঁ 2 কেজি, 10 কেজি হ'ল। তাৰপৰা দানা 1 কেজি দিছোঁ, টোটেল 11 কেজি। আৰু আমাৰ ইয়াত মাকৈ গুড়িটোৰ দাম লয় 22 টকা লয়। বাকীটো তুঁহগুৰি আপোনাৰ ঘৰতে আছেই। তাৰপৰা দানাটো আপুনি 1 কেজি কিনি ল'ব পাৰে। তাৰপৰা এনেকৈ মিহলাই ল'ব পাৰে আৰু ধুনীয়াকৈ। এতিয়া মই মিহলাই দিছোঁ, অকণমান চাই লওক। এনেকৈ ধুনীয়াকৈ মিহলাই ল'ব, সম্পূৰ্ণ মিক্স হৈ যাবলৈ দিব। তুঁহগুৰি যদি অলপ লদা পাতি থাকে সেইবোৰ গোটাবোৰ ভাঙি দিব। মই এইখিনি মিহলাই লৈছোঁ। আপোনালোকে মই দেখাই দিম যে কুকুৰাবিলাকে কেনেকৈ জঁপিয়াই একদম পাগলৰ দৰে খায়। আপোনালোকে চাই ল'ব, জঁপিয়াই খায়। এইখিনি আমাৰ মিশ্ৰণখিনি হৈ গ'ল। আপোনালোকে চাওক, বহুত ধুনীয়াকৈ মিলাই দিলোঁ। নিচিনা একদম কিনা নিচিনা হৈছে। এতিয়া মই ইয়াত পানী অকণমান লৈছোঁ, যিহেতু এইখিনি ধূলি নিচিনা হয় ন, গতিকে ধূলিটো খাবলৈ অকণমান দিগদাৰ হৈ যায়। এতিয়া মই ইয়াত দি দিছোঁ, অকণমান দেখাইছোঁ, আপোনালোকে চাই লওক। অলপ গুটি হৈ যাব যে, গুটি বেছি পানী নিদিব, কমকৈ দিব। গুটি কৰি মেলি দি দিব লাগে। আৰু থেপথেপিয়াকৈ নিদিব, থেপথেপিয়াকৈ দিলে সিহঁতৰ ভৰিত লাগি ধৰে। দেখিছেনে কেনেকৈ খাইছে, অকণমান দেখাইছোঁ। এইখিনি চাওক কেনেকৈ খাইছে, দেখিছেনে? অকণমান দি দিছোঁ ইয়াত চাই। এটা মানে কি, একদম যোনটো ৰেডিমেড দানা হয়, ৰেডিমেড দানাটো নিচিনা হৈ যায়গৈ, কাৰণ গুটি হৈ যায়। আমাৰ ৰেডিমেড দানাবিলাকতো গুটিয়ে হয়। এতিয়া গুটি হৈ গ'ল। সিহঁতি মানে কি, কুকুৰাবিলাকে ভাবে মানে কি এইখিনি ৰেডিমেড দানাই দিছে বুলি। সেইকাৰণে মানে সিহঁতি একদম পাগলৰ দৰে জঁপিয়াই আহে। এনেকৈ কৰি আপোনালোকে দানাৰ খৰচটো কমাব পাৰে। এতিয়া মোৰ পাৰ কেজি দানাত হয়তো 12 টকামানকৈ পৰিছে। এতিয়া এইখিনি 10 কেজি বনিলে, এতিয়া 10 কেজিত কিমান হৈছেগৈ, 12 টকাকৈ আমাৰ 120 টকা হৈছে। 10 কেজিৰ দাম 120 টকা হৈছে। আপুনি তেতিয়াহ'লে 50 কেজিৰ বেগটো আপোনাৰ কিমান হ'বগৈ, 1200 টকা হ'বগৈ। কিন্তু আমাৰ ৰেডিমেড যোনটো বেগ কিনিবলৈ গ'লে সেইটো
39 টকাৰ পৰা 43 টকা পৰ্যন্ত লয়। গতিকে আপোনাৰ তাত 2150 টকা 2250 টকা তেনেকুৱা পৰেগৈ।